নমস্কাৰ বন্ধুসকল, কি খবৰ? এয়া মই আহি গ'লোঁ ডিউটি, আহিয়ে লাগি গ'লোঁ কামত। আৰু এইফালে বনাব লাগিব এতিয়া ৰুটিৰ লগত খুৱাই ঘুগুনি, যিটো বনাই আছোঁ কাবুলী বুট দি। চাই থাকক, বনাওঁ। Mary, hi pala. বনাই লগত খাবৰ কাৰণে ভাল পাওঁ। মই থাকোঁ কেৰেলাত দেই, সকলোকে জনাই দিছোঁ। কেৰেলা এখন কেণ্টিনত কাম কৰোঁ আৰু তাৰে কুক হয় মই। এতিয়া গৈ আছোঁ নাৰিকল এটা কৰিবলৈ, নাৰিকল এটা ৰুকিবলৈ। চাই থাকক। আৰু এয়া হ'ল আমাৰ বাহিৰৰ দৃশ্য। ইয়াত নাৰিকল বহুত খায়। কেৰেলাত মানে নাৰিকল বহুত, প্ৰত্যেকটো গাড়ীতে এটা নহয় এটা নাৰিকল লাগিবই। মই বেছিকৈ দিব লাগে, মই বনাওঁ কাৰণে মই এটাকে দিওঁ আৰু। আৰু ইয়াত নাৰিকল পৰা মেচিনটো মানে কি পটককৈ হৈ যায়, বেছি টাইম নালাগে আৰু এটা নাৰিকল কৰিবলৈ। এইটো হ'ল নাৰিকল পৰা মেচিনটো। হৈ গ'ল নাৰিকল মেচিন। চাওক কেনেকৈ নাৰিকল কৰোঁ। কৰিবলৈ Yes. Tapa deh guys. Super. Oke. বলক দেখাওঁ বাহিৰখন কেনেকুৱা আমাৰ কেণ্টিনৰ। এইখন হ'ল আমাৰ বাহিৰ চাইড।
এনে আইলা বুলি কয় দেই মাছখিনি, আইলা মাছ দি দিম কাৰীত। এয়া দি দিছোঁ। ইয়াত মানে এনেকৈ দিয়ে, ভাজি নিদিয়ে, ডাইৰেক্ট তৰকাৰীত দি দিয়ে। এয়া দি আছোঁ। এইখিনি এতিয়া বইল হ'লে মাছখিনি সিজি গ'লে হৈ যাব আৰু। মাছখিনি হৈ গ'ল, আজিলৈ ইমানেই। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।